Hey hello guys, welcome to my RL Farm YouTube channel. সকলোকে মোৰ অন্য এক ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। দেখিবলৈ পাইছে আপোনালোকে ধুনীয়াকৈ মোৰ এই গাহৰিখিনি পুৰা ধুনীয়াকৈ দানা দি পিনে খুৱাই আছোঁ। এইফালে মা আৰু দেউতাই পুৰা ধুনীয়াকৈ দানা দিছে। তো বাকী এইফালে ফাৰ্মৰ বাকী চেঞ্জ কৰিছোঁ মানে জেগাডোখৰ। পোৱালিখিনিৰ কাৰণে মানে ভিতৰত ভৰাই দিছোঁ। তাত অকণমান জেগাডোখৰ তাকৰ হৈছে, সেইকাৰণে মানে চেঞ্জ কৰি দিছোঁ জেগা চেঞ্জ। মাকজনী এইফালে ভৰাই দিলে, বাকী এইফালে দানা খুৱাই দিছোঁ পুৰা ধুনীয়াকৈ পোৱালিকেইটা। এইফালে ঘৰটো চাওক, দেখাই দিছোঁ ধুনীয়াকৈ। এইফালে পোৱালিখিনি চাব, কচু আৰু তুঁহগুৰি, কিনা দানা, লগতে আলু, এইবোৰ বেগ গেলা আলু পোৱা যায়, সকলোবোৰ বনাই পেলাই আমি খুৱাওঁ। তো এইফালে 2 মাহ হৈছে গাইজ, 2 মাহত বহুতখিনি ডাঙৰ হ'ল। তো সময়ত বিকাৰ প্লেন আৰু সম্পূৰ্ণ মোৰ প্ৰচেছটো চলি আছে আৰু তিনিখন ছমাহ সম্পূৰ্ণৰূপে বিকালৈকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই যদি ভাল লাগে, মোৰ এই RL ফাৰ্ম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট এটা কৰি দিব গাইজ। বাকী চাই যাওক আপোনালোকে মোৰ এই ভিডিঅ'টো। সম্পূৰ্ণ এইখিনি লোকেল গাহৰি পোৱালি হয়। তো বহুতখিনি কষ্ট কৰিছোঁ, আপোনালোকক অকণমান ছাপোৰ্ট লাগে, আপোনালোকে অকণমান ছাপোৰ্ট দিলে। বাকী আপোনালোকে ঘৰটো বনাই লওক প্ৰথম, তাৰপিছত গাহৰি ঘৰত থাকিলে ঘৰত পোৱালি দিয়াব, এনেকৈ পুহিব পাৰে। চাওক ধুনীয়াকৈ খুৱাইছোঁ বাহিৰত। এতিয়া সিহঁতকো ভৰাই দিম। এতিয়া ধুনীয়াকৈ দানা চানা খুৱাই মেলি এতিয়া গঁৰালৰ ভিতৰত ভৰাই দিব লৈছে। তো ভৰাব এতিয়া, চাই থাকক আপোনালোকে। দেখিছে গাইছ, পূৰা সুমিয়াই দিছে। বাকী আজি ডাৱৰীয়া আছিলে বতৰটো, তেনেকৈ থওঁতে মায়ে পোৱালিখিনি আহিছিলে, পূৰা বোকা হৈ গৈছে। ফ্ল'খন বোকা নহয়, ফ্ল'খন পকা হৈ যায়, ইমান বোকাটো নহয়। তো বাকী আপোনালোকক আজি মানে দেখাবলৈ চেষ্টা কৰিছোঁ। বাকী ভৰাই মেলি হৈ গ'ল গাইছ। তো দানা চানা দিও হৈ গ'ল, ভৰাই মেলি ধুনীয়াকৈ থৈ দিছোঁ। এইফালে মাকজনী, এইফালে পোৱালিকেইটা ভৰাই দিলোঁ, চেঞ্জ কৰিলোঁ মানে জেগাডোখৰ। এই কিছু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে মোৰ চেনেলটো যদি নতুনকৈ আহিছে RL ফাৰ্ম ইউটিউব চেনেল, মোৰ ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰি দিব।